সো গাইস ইফালে মানে ধুনীয়া ধুনীয়া বিএনচিৰ পৰি লগ পালো নহয় জানো কি অসম है তো তোমালোকৰ বাবে এটা শায়ৰী আছিল ক'ব পাৰি ন পাৰি কওক যেনে বিয়া ঘৰ ৰবা ফুল হ'ল জবা বোলে বিয়া ঘৰ ৰবা ফুল হ'ল জবা ৰাখি হ'ল ক'ব সিঙ্গেল মোৰ লাইফ কেনেকৈনো বনাও তোমালোকৰ মোৰ ৱাইফ दिल गार्डन गार्डन हुआ बहुत मजा आ रहा है পাৰি কি জানো মামাই কৈছে সোনকালে বিয়া পাতিব তো আমি বিয়া পাতিম আৰু গম পোৱা ন মামাই এনেতো তোমালোকৰ 18+ হৈছে নে নাই হৈছে তেনেহ'লে তিনিজনীকে মই বিয়া পাতিব পাৰিম আৰু जान दे देंगे इसके लिए क्या बात कर रहे हो কিহত পঢ়া বিএ ফাৰ্ষ্ট চেম BS ফাৰ্ষ্ট চেম মই কৈছোঁ মোৰ কলেজত পঢ়া নেকি চচুৰি আপোনালোকৰ ছোৱালীক এতিয়া মই বিয়া পাতিম তিনিজনীকে বিয়া পাতিব পাৰিম আৰু নহয় জানো কৈ দিবা আৰু ৰবা ৰবা গাইছ মানে চেল্ফি উঠি যাওঁ তেতিয়া ঘৰত দেখাব পাৰিম ন প'জ দি দিয়া हाय हाय इतना सुकून